459 অপ্ট আউট এপ্ৰুভ হৈছে 104টা তেওঁলোকক হেৰি কৰিছে তাৰনে আপোনালোকে চাব পাৰে যে মানুহৰ কোঅপাৰেচনটো আজিকালি বহুত বেছি আছে কাৰণ এই সকলৰ ভিতৰতে হয়তো কোনোবাই পুলিচত চাকৰি পাই গ'ল যোৱা ৰিক্ৰুটমেণ্টত কোনোবাই হয়তো শিক্ষকত চাকৰি পাই গ'ল গতিকে ইকনমিক কণ্ডিশ্যনটো এলিভেট হ'লে তেওঁলোকে ভলেণ্টাৰিলি অপ্ট আউট কৰে কাৰোবাৰ কিবা যদি সুধিবলগীয়া আছে অৰুণোদয়ৰ ওপৰত আমাৰ গাঁৱত মানে মেইন সমস্যা আছে ধৰক কিছুমান অবিবাহিত যুৱতী আছে তেওঁলোক ধৰক পৰিয়াল থাকে পৰিয়ালৰ ধৰক চাওক আমাৰ গোটেই কথাটো হ'ল যে অসমত আপোনালোকে জানে যে 58 লাখ ফেমিলি আছে যোনে ৰেচন কাৰ্ডৰ ওপৰত নিৰ্ভৰশীল আইডিয়েলি অৰুণোদয়ো 58 লাখ মানুহৰ ঘৰতে গৈ পাব লাগে কিন্তু বৰ্তমান যেহেতু আমাৰ তেনেকুৱা আৰ্থিক সচ্ছলতা নাই আমি ইয়াক লাহে লাহে আগুৱাই লৈ গৈ আছো গতিকে এটা সময় আহিব কিন্তু অৰুণোদয়টো আমি ব্যক্তিক নিদিও পৰিয়ালটোক দিও গতিকে এইটো এটা পৰিয়ালৰ হিতাধিকাৰী যে পৰিয়ালটো আৰ্থিকভাৱে দৰিদ্ৰ হ'ব লাগিব বা পৰিয়ালটোত এজন বিধৱা মানুহ থাকিব লাগিব আৰু পৰিয়ালটোত যদি বিয়া নোহোৱা ছোৱালী এগৰাকী থাকে তেতিয়াহ'লে সেই পৰিয়ালটো অৰুণোদয় পাবৰ কাৰণে উপযুক্ত কিন্তু একাউণ্টটো পৰিয়ালৰ যিকোনো মহিলা এগৰাকীৰ নামত হয় আমি তেওঁলোকক যোৱা 2 মাহ ধৰি প্ৰশিক্ষণ দিছো আৰু তেওঁলোকক কেনেকৈ এপটো পৰিচালনা কৰিব লাগে কেনেকৈ আগবাঢ়ি আহিব লাগে আৰু যথেষ্ট উৎসাহ আছে আমাৰ বিত্তমন্ত্ৰীয়ে নিজে 9-10টা প্ৰশিক্ষণত যোগদান কৰিছে খুব ইলাবোৰেট প্ৰশিক্ষণো দিয়া হৈছে আৰু তেওঁলোকক এইটো এটা পাৰ্ট অফ দেয়াৰ এনচিচি এনএছএছ ট্ৰেইনিং বুলি ধৰা হৈছে মুখ্যমন্ত্ৰী মহোদয় যেনেকুৱা ছাত্ৰ ছাত্ৰী হ'ব সেইসকল এনচিচি বা এনএছএছ বা স্কাউট গাইডৰ শিক্ষাৰ্থীসকল গতিকে এই ক্ষেত্ৰত তেখেতসকলৰ পাঠদানৰ ক্ষেত্ৰত তেওঁলোকক এইখিনি মিলুৱাই লোৱা হৈছে তেওঁলোকৰ যেনেকৈ এনচিচি এনএছএছ যেতিয়া কৰে সেইটো পাঠদানৰে এটা পাৰ্ট বুলি ধৰা হয় এনচিচিত যেতিয়া তেওঁলোক ধৰক কেডেট টিমত যায় আজি আৰডিসি কেম্পত গ'ল প্ৰি আৰডিসি কেম্পত গ'ল একমাহ কেম্পত থাকে they get attendance on that day this is part of their curriculum activity কিন্তু যাৰ এক্সামিনেশ্যন আছে কিবা আছে তেনেকুৱা ষ্টুডেণ্ট ইয়াত অহা নাই যি ষ্টুডেণ্টে পাৰে যি ষ্টুডেণ্টে জানে যে মোৰ এইটোতে ইণ্টাৰেষ্ট আছে এনচিচিতে ইণ্টাৰেষ্ট আছে এনএছএছতে আছে তেওঁলোকে আহিছে এইটো ঠিক আছে গতিকে এইখিনি আজি আপোনালোকক ৰাতিপুৱাই এই দুটা আমাৰ কাৰণে মতা হৈছিলে আৰু দুটাই খুব ইম্পৰ্টেণ্ট স্কিম আজি দিনটোত আমাৰ লঞ্চ হ'ব পুনৰবাৰ আপোনালোকক ধন্যবাদ জনাইছোঁ বেলেগ কি আছে একোতো নাই দেখোন কোনো ইছ্যু কিবা জোৰ জবস্তি ইছ্যু বনালেহে থাকিব এনেতো ইছ্যু নাই দেখোন কিবা থাকিলে